ৱেলকাম টু প্ৰতিদিন জিকে। আজি আমি আলোচনা কৰিম অসম টেটত আহিবলগীয়া শিশুৰ বিকাশ আৰু শিক্ষণ শৈলীৰ কেইটামান প্ৰশ্ন উত্তৰ। এটা শিশুৰ শিক্ষণ ক্ষমতা নিৰ্ভৰ কৰে ক জ্ঞানৰ ওপৰত, খ প্ৰজ্ঞাৰ ওপৰত, গ পঢ়া শুনাৰ ওপৰত, খ বুদ্ধিৰ ওপৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ বুদ্ধিৰ ওপৰত। শিক্ষণ কাৰ্যৰ লগত আগ্ৰহৰ ভূমিকা ক বিশেষ নাই, খ মুঠেই নাই, গ গুৰুত্বপূৰ্ণ, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ গুৰুত্বপূৰ্ণ। আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জননেতা হ'ল ক পাৰ্চিয়ান, খ প্লেটো, গ ৰুছ', খ পেষ্টালজি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ৰুছ'। শিশুৰ সৰ্বাংগীন বিকাশত মুখ্য ভূমিকা পালন কৰে ক ঘৰখনে, খ বিদ্যালয়ে, গ সমাজে, খ পুথিভঁৰালে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ঘৰখনে। শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰিবলৈ হ'লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ক চিনাকি থাকিব লাগে, খ সহযোগিতা থাকিব লাগে, গ অচিনাকি হ'ব লাগে, খ বৈৰিতা থাকিব লাগে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ সহযোগিতা থাকিব লাগে। শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাৰ্থীক মনোনিৱেশ কৰিবলৈ ক শাস্তি প্ৰদান কৰিব লাগে, খ পুৰস্কাৰ প্ৰদান কৰিব লাগে, গ আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে, খ সময়ানুৱৰ্তিতা পালন কৰিব লাগে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে। আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় ক 6 বছৰ, খ 7 বছৰ, গ 8 বছৰ, খ 10 বছৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক 6 বছৰ। গেষ্টাল্টৰ সূত্ৰটো হ'ল ক এটাই বিষয়ৰ অধ্যয়নে অন্য বিষয়ৰ অধ্যয়নত প্ৰভাৱ পেলায়, খ শিশুৰ শাৰীৰিক উন্নয়নে মানসিক উন্নয়নত প্ৰভাৱ পেলায়, গ সকলো বিষয়ৰে জ্ঞান সম্পূৰ্ণ হ'বলৈ অধ্যয়ন কৰা, খ তুমি যেতিয়া অধ্যয়নৰ অৰ্থ বুজি পাবা তেতিয়া অধ্যয়ন সম্পূৰ্ণ হোৱা বুলি বুজিব পাৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক এটাই বিষয়ৰ অধ্যয়নে অন্য বিষয়ৰ অধ্যয়নত প্ৰভাৱ পেলায়। শ্ৰেণীকোঠাত আবৃত্তি আৱশ্যকীয় কাৰণ ইয়াৰ দ্বাৰা শিশুৰ উৰণীয়া স্বভাৱ লুপ্ত হয়, খ শিক্ষক আৰু অন্য ছাত্ৰই সেইবোৰ শুনিব পাৰে, গ ইয়াৰ ফলত পাঠটোৰ অৰ্থও স্পষ্ট হয়, খ উচ্চাৰণ শুদ্ধ হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ উচ্চাৰণ শুদ্ধ হয়। বিদ্যালয় এখনৰ মানৱ সম্পদ হ'ল ক শিক্ষক, খ শিক্ষাৰ্থী, গ বিদ্যালয়ৰ কৰ্মচাৰী, খ আটাইকেইটাই শুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ আটাইকেইটা শুদ্ধ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।